জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে। এই ৰৈ ৰৈ বিনালে চিনেমাখন কিছুমান মানুহে ভেঙুচালি কৰে, যেনে গৌৰৱ গগৈ ৰৈ ৰৈ বিনালৈ কৈছে, আৰু এজন কংগ্ৰেছৰ অধ্যক্ষ প্ৰচাৰ বিভাগৰ অধ্যক্ষ, নামটো কি নাজানো, এজনৰ কেলা নমুনাজন, আচলতে জুবিন দাক অপমান কৰি থাকে কিয়? জুবিন দাক যদি ৰৈ ৰৈ বিনালৈ চিনেমাখনৰ কোনো নামটো কবই নাজানে, ৰৈ ৰৈ বিনালৈ, আকৌ ৰৈ ৰৈ কেতেকী, কি অপমান কৰি থাকে কিয় হা? আগতে যেতিয়া জুবিন দাৰ মৃত্যু হৈছিলে তেতিয়া কিন্তু আপোনাৰ এটা পডকাষ্ট চেনেলত আৰু এটা নিজৰ হেৰিয়ত একাউণ্টত, মানে ফেচবুক একাউণ্টে হওক বা ইনষ্টাতে হওক, কিন্তু আপুনি জুবিন গাৰ্গৰ বিষয়ে কিন্তু ইমান হেৰিকে কোৱা নাছিলে, কিন্তু আপুনি ওচৰলৈ যোৱাও নাছিলে, তেনেকুৱা ভিডিঅ' পোৱা নাছিলো। কিন্তু এতিয়া ইলেকশ্যনৰ টাইম আহিছে, কিন্তু আপুনি জুবিন দাৰ নাম লৈ পলিটিক্স কৰি আছে, ৰাজনীতি কৰি আছে। কিয়? যদি আপোনাৰ পলিটিক্স কৰিবলৈ মন আছে, জুবিন দাৰ নাম লৈ নোকোৱাকে কওক, গম পালে? আৰু জুবিন দাই জাষ্টিচ পাবই, কাৰণ জুবিন দাক কোনেও ৰখাব নোৱাৰে, জুবিন দাৰ জাষ্টিচ পোৱাত ৰখাব নোৱাৰে, কোনো মাইকেলাল ৰখাব নোৱাৰে, জুবিন দাই ন্যায় পাবই, আৰু আশা কৰো অতি সোনকালে পাব।